Hi guys, আজি মই ধুনিয়া বস্তু এটা দেখাম। এইটো সকলোৱে চিনি পায়। এইটো হৈছে আমাৰ গাঁৱলীয়া বেংক। মানে এটোত পইচা জমা কৰি থৈ ঘৰত। দাম বেছি নহয়, 10-15 টকা মান, এতিয়া 20 টকা মান হ'ব। কিন্তু মই এইটো আজি প্ৰায় 1 বছৰ মান হ'ল পইচা খাচি ৰখা। আজি ইয়াক মানে কাটিম। তাকে এটা ভাবিছো সৰুকে এটা ভিডিঅ' বনাও। এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু তাৰ লগতে ইয়াত কিমান কি জমা হৈছে আজি সকলোৱে গম পাই যাব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ন। ইয়াক কাটিবৰ কাৰণে প্ৰথম এখন হয় চাকু বা ব্লেড দি কাটিব লাগিব। কাটিব মন যোৱা নাই, 20 টকা দি কিনা গৈছিলেতো, অলপ পইচাখিনি উলিয়াবৰ কাৰণেতো কাটিব লাগিব। সেয়ে কাটিম আৰু। বহুত পইচা আছে দেই, শব্দই পোৱা নাইচোন, মানে ফুল হৈ আছে। এইটো হৈছে ঘৰুৱা বেংক। হৰেক মালাৰ পৰা ৰখা গৈছিলে, 20 টকা দি ৰখা গৈছিল। 20 টকা মানে 10 টকা হ'বলৈ পাহৰিছোঁ অলপ, কিন্তু তাৰ মূল্য হ'ল 10 টকা বা 20 টকা। কিন্তু তাৰ ভিতৰত কিমান বস্তু আছে, কোনোবাই যদি কথাটো কৈছোঁ কিনিব খোজে, এইটো পইচা থোৱা ঘৰুৱা বেংক। হৰেক মালা দোকানত বা দোকানতো কিনিব পায়, কিনি ল'ব পাৰিব। আমি ষ্টাৰ্ট কৰি দিওঁ এতিয়া। আহা, সেইকেইটাই আৰু পইচা বেছি নোলাল। 49,800 টকা ওলালে। দেখিছে নহয় ৰাইজ, ঘৰুৱা বেংকৰ কিমান প্ৰয়োজন। বিশেষ কাম এটাৰ কাৰণে আজি খুলুংটো কাটি দিলোঁ। যিমানখিনি লগা হৈছিলে সিমানখিনিয়ে পাইছোঁ বাৰু। 2 টকামান কমিছে, 200 টকা কমিছে। 49,050 টকা প্ৰয়োজন আছিলে, এয়া আজি কাটি দিলোঁ। এয়াই হৈছে খুলুঙৰ এটা ভাল গুণ। ঘপংকৈ লগা হ'ল, বেলেগক খুজিব লগা নহ'ল, কাটি দিলোঁ, পইচা ওলাই গ'ল। খুলুংটো মই দেখাই দিছোঁ, এইটোৱে খুলুংটো আছিলে। তাত ওলালে 49,800 টকা। আৰু 200 টকা এটা হোৱাহেঁতেন ফুল 50 টকা ওলাই গ'ল, 50,000 ওলাই গ'লহেঁতেন, কিন্তু নহ'লগৈ। ঘপংকৈ কাটিব লগা হ'ল যেতিয়া আৰু উপায় নাই, কাটি দিলোঁ আৰু। ঠিক আছে গাইজ, ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু পাৰিলে এনেকুৱা খুলুং এটা ঘৰত কিনি লোৱাৰ ব্যৱস্থা কৰক। কেতিয়াবা মোৰ দৰে আপোনালোকৰো যথেষ্ট কামত আহিব। ধন্যবাদ।